বাৰিষা সময়ত বিভিন্ন ধৰণৰ পোক, পৰুৱা, বিছা, শামুক আদিৰ উপদ্ৰৱ বাঢ়ি যায়, যাৰ কাৰণে আমাক গছ-গছনিবিলাক বৃদ্ধি হোৱাত বহু পৰিমাণে বাধাৰ সৃষ্টি হয়। আজি মই ভিডিঅ'টিত এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ঘৰুৱাভাৱে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, আজি কথা পাতিম এই বিষয়ে। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই দুদিনমানৰ আগতে এটা ভিডিঅ' দিছিলোঁ। মই আচলতে মোৰ এণ্ট্ৰেঞ্চটো কেনেধৰণে সজাইছোঁ, তাত আপোনালোকৰ বহুত ধুনীয়া সঁহাৰি পাইছোঁ। তাৰ বাবে মই এই ভিডিঅ'টিৰ মাধ্যমেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে মোক সহায় কৰি যাব বুলি আশা ৰাখিলোঁ। তেনেহ'লে ব'লো মূল ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। মোৰ এই জবা ফুলৰ প্লাণ্টটো মিলিবাগে বেয়া কৰি দিছে। মই কেইদিনমানৰ আগতে দেখা পাইছিলোঁ, কিন্তু মই ইয়াত ট্ৰিটমেণ্ট কৰা নাই, কাৰণ মই ভাবিলোঁ আপোনালোকৰ লগত এটা ভিডিঅ'ৰ জৰিয়তে মই ইয়াক কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে মই দেখাম। প্ৰথমতেতো অকণমান আছিলে, এতিয়া লাহে লাহে বাঢ়ি গৈছে, কাৰণ ই অতি কম সময়ৰ ভিতৰতে খুব সোনকালে বাঢ়ি যায়। প্ৰথমতে যদি আপুনি ট্ৰিটমেণ্ট কৰে তেতিয়াতো কিয়'ৰ হৈ যায়, কিন্তু যদি একেবাৰে বেছিকৈ হৈ যায় তেতিয়া প্লাণ্টটো বচোৱাৰ কোনো আশাই নাই। ই এটা চাকিং বেছ ইনচেক্ট হয়, মানে গছজোপাৰ পৰা ই ৰসটো শুহি শুহি খাই থাকে। সাধাৰণতে গছৰ ওপৰৰ অংশত ইয়াক দেখা যায়। গছৰ ওপৰৰ অংশত কি কৰে, সি লাগি গছৰ পৰা ৰসবিলাক শুহি খাই থাকে। ফলত গছজোপাৰ যিবিলাক নিউট্ৰিশ্যন পাই থাকে সেইবিলাক নোপোৱা হৈ যায়, আৰু গছৰ ওপৰৰ অংশৰ তলৰ অংশৰ লগত মানে এটাচ হৈ নাথাকে। লাহে লাহে কি হয়, গছজোপা মৰিবলৈ আৰম্ভ কৰে। গতিকে ইয়াৰ কিছুমান ঘৰুৱা বিধান ব্যৱহাৰ কৰি পেলাই ইয়াক আঁতৰাব পাৰি। মিলিবাগটো দেখিবলৈ অলপ বগা নিচিনা হয়, বগা অলপ ভেঁকুৰৰ নিচিনা দেখি। কিছুমানে ভেঁকুৰ বুলি ভাবে, কিন্তু ভেঁকুৰ নহয় এইটো। ই সাধাৰণতে কেনেকুৱা অংশত ই প্ৰথমতে এটাক কৰে, সেইটো হৈছে সন্মুখ ভাগত প্ৰথমতে ই এটাক কৰে, আৰু পাতৰ পাছফাল অংশ সেইটোতো এটেক কৰে। কি হয়, কেতিয়াবা পাতবিলাক ইটোৰ ওপৰত সিটো জাপ খাই থাকে, তেতিয়া আপোনালোকে লক্ষ্য কৰিব তাত খুব সোনকালে এটাক কৰে। সেইটো কাৰণে গৰম দিনত আপোনালোকে এইবিলাক চেক কৰি থাকিব। গছবিলাক বেছিকৈ যদি প্লাণ্টবিলাক ইটোৰ পিছত সিটো লাগ খাই থাকে বা পাতবিলাক ইটোৰ ওপৰত সিটো জাপ খাই থাকে, তেতিয়া তাত মিলিবাগে এটেক কৰিব পাৰে। আপোনালোকে সেইখিনি লক্ষ্য কৰি থাকিব, কাৰণ এবাৰ এটা প্লাণ্টত লাগি যোৱা মাত্ৰকে খুব সোনকালে বিয়পি যায়। গৰম দিনত অকল মিলিবাগ বুলিয়েই নহয়, পৰুৱা, বিছা, শামুক এইবিলাকো উপদ্ৰৱ সৃষ্টি কৰে। গতিকে অকল মিলিবাগৰ কথাই নাপাতো, গোটেইখিনিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কি ঘৰুৱা ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ বিষয়ে জানি লওঁ আহক। মিলিবাগ যদি খুব বেছি পৰিমাণে গছজোপা ওপৰৰ অংশত লাগে, তেনেহ'লে আপোনালোকে পৰাপক্ষত গছৰ ওপৰৰ অংশ কাটি দিব, কাৰণ এইটো ছিজন খুব ভাল ছিজন, গ্ৰ'য়িং ছিজন হয়। কাটিলেও কোনো কথা নাই, খুব সোনকালে গছজোপা বৃদ্ধি হ'ব। আৰু আপোনালোকে যিটো আমি হেণ্ড ৱাছ ব্যৱহাৰ কৰোঁ, ডেটল বা চেভলন হেণ্ড ৱাছ, যিকোনো হেণ্ড ৱাছ আপোনালোকে 1 লিটাৰ পানীত এচামুচ বা আধা চামুচ মিহলাই আপোনালোকে তাত স্প্ৰে' কৰিব পাৰে, জোৰকৈ স্প্ৰে' কৰিব পাৰে। আৰু স্প্ৰে' কৰিলেও খুব সোনকালে আঁতৰি যায়। এটা কাম কৰিব পাৰে, আপোনালোকে বিশুদ্ধ পানী খুব জোৰকৈ যদি স্প্ৰে' কৰে, ধুই পেলাই মানে গোটেই প্লাণ্টটো, তেতিয়াও মিলিবাগ গুচি যায় সোনকালে। আৰু এলকহল বেছ যিকোনো ধৰণৰ বস্তু, যেনে ধৰি লওক চেনিটাইজাৰ ইউজ কৰিব পাৰে। চেনিটাইজাৰ আপোনালোকে পানীত মিক্স কৰি স্প্ৰে' কৰিব পাৰে। আৰু এটা বস্তু ব্যৱহাৰ কৰিব পাৰে, এইটো পৰুৱাৰ কাৰণেও ভাল মিলিবাগৰ লগতে, সেইটো হৈছে ঘৰুৱা হালধি। হয়, ঘৰুৱা হালধি আপোনালোকে 2 চামুচ 1 লিটাৰ পানীত গুলি পেলাই স্প্ৰে' কৰিব পাৰে। স্প্ৰে' কৰিবলৈ আপোনালোকে সাধাৰণতে কিনি অনা স্প্ৰে' বটল ইউজ নকৰিব, কাৰণ ই পটককৈ ব্লক হৈ যায়। মই কেইবাটাও পেলালোঁ তেনেকৈ। আপোনালোকে কি কৰিব, এটা বটল লৈ তাৰ সন্মুখভাগ ফুটা কৰি তেনেধৰণে হালধি পানীয়ে গোটেই প্লাণ্টটো ধুই পেলাব, তেতিয়া খুব সোনকালে আঁতৰি যাব। হালধি পানীটো অৰ্কিডৰ কাৰণে খুব ভাল। আপোনালোকে অৰ্কিডৰ ক্ষেত্ৰত হালধি পানীটো ইউজ কৰিব পাৰে, কাৰণ অৰ্কিডত পৰুৱাই খুব নষ্ট কৰি পেলাই, বিশেষকৈ এই সময়ত। সেইকাৰণে আপোনালোকে হালধি পানী সঘনাই স্প্ৰে' কৰি থাকিব, তেতিয়া অৰ্কিডজোপা পৰুৱাই নষ্ট কৰিব নোৱাৰে। আৰু আপোনালোকে নিমপাত বইল কৰি পেলাই তাৰ যিটো পানী, সেই পানীটো স্প্ৰে' কৰিব পাৰে। সেইটো আপোনালোকে পৰুৱা আৰু মিলিবাগৰ ক্ষেত্ৰত ইউজ কৰিব পাৰে, খুব ইউজফুল হয়, সেইটো ব্যৱহাৰ কৰিব পাৰে। তেনে কৰিলেও পৰুৱাৰ বা মিলিবাগ খুব সোনকালে আঁতৰি যায়। মিলিবাগ পৰুৱাৰ লগতে শামুক, কোমজেলেকুৱা এটা সেউজীয়া ৰঙৰ এটা পোক আছে, সেইটোও সন্ত্ৰাসৰ সৃষ্টি কৰে। তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকে কিছুমান বেৰিয়াৰ ইউজ কৰিব লাগিব, কাৰণ মিলিবাগ বা পৰুৱা সৰু বস্তু মাৰি দিব পাৰি, কিন্তু শামুকক নোৱাৰি। সেইটো কাৰণে এনেকুৱা ধৰণে এটা বাধাৰ সৃষ্টি কৰিব লাগিব, যাতে তাপটোলৈ সিহঁতি আহিব নোৱাৰে। প্ৰথম কথা, আপোনালোকে যিটো প্লাণ্টত শামুকে এটাক কৰিছে, সেই প্লাণ্টটোৰ পটটো, মাটিখিনি আপোনালোকে শুকান কৰি ৰাখিব। আপোনালোকে পৰাপক্ষত ৰাতিপুৱা ভাগত পানী দিব, ৰাতিৰ ভাগত পানী নিদিব, কাৰণ শামুকেই হওক, কোমজেলেকুৱাই হওক, এইবিলাকে ৰাতি বেছিকৈ অনিষ্ট সাধন কৰে। সেইটো কাৰণে আপোনালোকে ৰাতি মাটিটো শুকান কৰি ৰাখিব, আৰু ৰাতিপুৱা সময়ত পানী দিব। যিকোনো প্লাণ্টে ৰাতিপুৱা সময়তে পানী দিব লাগে। ৰাতি আপোনালোকে পানী নিদিব, কাৰণ শুকান মাটিত ইহঁতি বগাব নোৱাৰে। সেইটো কাৰণে সি পটককৈ প্লাণ্টটো বেয়া কৰিব নোৱাৰে।
আৰু আপোনালোকে পটটোৰ ওপৰত বালি এটা লেয়াৰ দি দিব পাৰে, কাৰণ বালিত সিহঁতি অকণমান বগাবলৈ অসুবিধা পায়, সেইটো কাৰণে আপোনালোকে বালি এটা লেয়াৰ দি দিব পাৰে, তেতিয়াও সেই পটটোলৈকে শামুক নাযায়। আৰু আপোনালোকে কণীৰ যিবিলাক কণীৰ বাকলিবিলাক ইউজ কৰিব পাৰে। কণীৰ বাকলিটো সিহঁতি সাধাৰণতে নবগায়, কণীৰ বাকলি ইউজ কৰিব পাৰে। সেইটো ফুল প্লাণ্টৰ কাৰণে বালিয়ে হওক বা কণীৰ বাকলিয়ে হওক খুব ভাল বস্তু, সেই দুটা আপোনালোকে ইউজ কৰিব পাৰে। শামুক কেতিয়াও নাহে সেই দুটা ওচৰলৈ, মানে বগাব নোৱাৰে আচলতে। আৰু এটা বস্তু কপাৰ যিবিলাক কপাৰ ৱাইবিলাকো আপোনালোকে কাটি কাটি দিব পাৰে। মাটিৰ লগত মই মিহলি কৰিব পৰা নাই, কপাৰ ৱাইটোৱে আপোনালোকে দিব পাৰে যাতে টাবটোলৈকে নাহে খুব বেছি যদি হৈ যায়, কাৰণ কপাৰ ৱাইৰ ওপৰত সিহঁতি বগাবলৈ অকণমান অসুবিধা পায়, কাৰণ ৱাইৰবিলাকত বগালে সিহঁতৰ গাত এটা কাৰেণ্ট সৃষ্টি হয়, সেইটো কাৰণে বগাব নোৱাৰে। সেইটো আপোনালোকে ইউজ কৰিব পাৰে। এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকে পটবিলাক যিবিলাক পট মাটিত থাকে সেইবিলাক পৰাপক্ষত ওপৰলৈ উঠাই আনিব। মাটিত যিবিলাক পট থাকে সেইবিলাকত খুব সোনকালে এইবিলাকে এটাক কৰে, সেইখিনি আপোনালোকে সেইটো ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। আৰু যদিও মাটিত থাকে আপোনালোকে সঘনাই চেক কৰি থাকিব। আৰু খুব বেছি যদি উপদ্ৰৱ বাঢ়ি যায়, ঘৰুৱা পদ্ধতি ইউজ কৰি যদি আপোনালোকে সুফল নাপায়, পৰাপক্ষতটো পাই যায়, কাৰণ ইমানো বেছি নহয়। যদি আপোনালোকে সাৱধানতা অৱলম্বন কৰে খুব বেছি এইবিলাক নহয়। যদিহে হয় আপোনালোকে এটা ডাইট'মেচিয়াছ আৰ্ট বুলি কয় এটা পাউডাৰ পায়, সেইটো আনিব পাৰে। সেইটো আপোনালোকে প্লাণ্টটোৰ ওপৰত অলপ দিব পাৰে, বেছি নিদিব। খুব বেছি দিলে এই প্লাণ্টটো বেয়া কৰিবও পাৰে, কাৰণ ৰাসায়নিক বস্তু মই সেইটো কাৰণে ইউজ কৰিব নকওঁ, কাৰণ এই পটককৈ প্লাণ্টটো কম বেছি হ'লে বেয়া কৰি দিয়ে। সেইটো আনিব পাৰে, মই কাষত ফটো দি দিছোঁ, সেইটো আনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু মই যিকেইটা ঘৰুৱা বিধান ক'লোঁ, সেই গোটেইকেইটা আপোনালোকে খুব সঘনাই কৰি থাকিব। এদিন কৰিলেই শেষ হৈ নাযায়, কাৰণ ইয়াৰ এটুকুৰা অংশও যদি ক'ৰবাত থাকি যায় খুব সোনকালে বংশ বৃদ্ধি কৰি লয়। সেইকাৰণে আপোনালোকে সঘনাই এইবিলাক স্প্ৰে কৰি থাকিব। আপোনালোকে নাৰ্চাৰীৰ পৰা যদি কিবা প্লাণ্ট আনে, প্লাণ্টটো অনাৰ লগে লগে যিটো পটত আহে সেই পটটো আপোনালোকে চেক কৰিব। তাত কিজানি পৰুৱাৰ কিছুমান কণী থাকি যায়, বা প্লাণ্টটোৰ তলত শামুক লাগি আছে নেকি বা কোম জেলেকুৱা লাগি আছে নেকি, সেইবিলাক চেক কৰিব। যদি তাত আপোনালোকে প্লাণ্টটোৰ তলত বা ওপৰত কণী পাৰি থোৱা দেখে, মানে বগা বগা কিছুমান দেখিব, সেইবিলাক যদি দেখে তেনেহ'লে সেই পটটোৰ পৰা আপুনি প্লাণ্টটোৱে উঠাই দিব, আপোনালোকে মাটিটোৱে চেঞ্জ কৰি দিব। কাৰণ সি যেতিয়া কণী পাৰি দিলে তেতিয়াহ'লে সেই বস্তুটো খুব সোনকালে বাঢ়ি যাব। সেইটো আপোনালোকে লক্ষ্য কৰিব। নাৰ্চাৰীৰ পৰা প্লাণ্ট আনোতে সেইটো আপোনালোকে ভাল ধৰণে চাব। আমি পটটোলৈ কি ধৰণে শামুক বা কোম জেলেকুৱা আহিব নোৱাৰে সেইবিলাক কথা পাতিলোঁ, কিন্তু শামুকেই হওক বা কোম জেলেকুৱাই হওক কি ধৰণে সাৱধানতা অৱলম্বন আচলতে শামুকবিলাক আপোনালোকে যদি বেছি থাকে কিবা এডালে সোনকালে তাৰ ওপৰত নিমখ ঢালি দিব পাৰিব, তেতিয়া খুব সোনকালেই শেষ হৈ যাব। আৰু নতুবা আপোনালোকে ডাইৰেক্ট যদি ভিনেগাৰ থাকে ভিনেগাৰ ঢালি দিব পাৰে, তেতিয়াও শেষ হৈ যাব। তেনেধৰণে আপোনালোকে বেছি যদি শামুক হয় সেইটো বুদ্ধি ল'ব পাৰে। বন্ধুসকল, মোৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰী হৈছে বুলি মই ভাবিছোঁ। যদি হৈছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'বিলাক বহুতে চায় কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে, যিহেতু এইটো এটা নতুন চেনেল, গতিকে আপোনালোকৰ সঁহাৰি পাম বুলি মই আশা ৰাখিলোঁ। লগতে মোৰ ভিডিঅ'বিলাক লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ন'টিফিকেশ্যন বেলটো ক্লিক কৰি ল'ব, তেতিয়া আপোনালোকে নতুন ভিডিঅ'বিলাকৰ আপডেট খুব সোনকালে পাব। আজিলৈ ইমানেই আছিল, ধন্যবাদ।